ইমান দৰ হাতীটো পৰি গৈছিলে গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল তো গাইছ আজি আমি ফুৰিবলৈ আহিছিলোঁ ইয়াতে তেতিয়া ইয়াতে হাতী আহিছে বুলি আমি শুনা পালোঁ তাৰপিছত আমি ইয়াতে আহি গ'লোঁ তো মোবাইলটো আছিল সেইকাৰণে ভিডিঅ' কৰি দিলোঁ আৰু তোমালোকক দেখুৱাম এতিয়া তো এয়া হাতীৰ গো এয়া আগফালে হাতী আৰু ওচৰৰ পৰা দেখাম ৰ হাতীবোৰে এয়া তাতে আছে তো ওচৰলৈকে যাব নোৱাৰি খেদি আহিব পাৰে তো মই ভিডিঅ' কেনেকৈ বনাম যদি মই মৰি যাওঁ তো গাইছ হাতীবোৰে আৰু ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম গাইছ এয়া আগফালে হাতী আছে এয়া মোৰ পিছফালে এইবোৰ হাতীবোৰ এয়া মই জুম কৰি দেখাই আছোঁ এয়া হাতী তো উধৰ বৰা হাতী এইটো হাতীটো এইটো ঐ খেদিব উঠাই আছে টেংকিৰ পৰা পোৱালিটো উঠি গ'ল পানী টেংকিৰ পৰা আমি টেংকিত যে পৰিছিলে সেইটো দেখুৱাম আমি তোমালোকক তো টেংকিটো ইয়াতে আছে এইবোৰ হাতী এয়া ধূলা চোলা উৰাই যাই আছে হাতীবিলাক তো ফৰেষ্টৰো মানুহ আহিছে এইটো ঘৰত পৰিছিলে তো এইটো টেংকিটোতে পৰিছিল মই বেক কেমেৰাটো দেখাই দিম ইয়াতে পৰিছিলে ইমান দৰ হাতীটো পৰি গৈছিলে हाथी डूब जाता वो नहीं किया पानी के गड्ढे पे एक हाथी का बच्चा गिर गया तो उसके बाद यहाँ पे अपने आप उठा लिया है उसके माने उठा लिया है इसी गड्ढे ইয়াতে পৰি গৈছিলে হাতীৰ পোৱালিটো হাতীবোৰ এতিয়া এইফালে গৈছে সেয়া এইবোৰ হাতী মোৰ কেমেৰাটো ভাল নহয় ফাটি আছে গাইছ হাতী চাবলৈ ইমান মানুহ আহিছে চোৱা guys, হাতীবিলাক এইফালে গুচি গৈছে আৰু যিমান পাৰো সিমান ভিডিঅ' ক্লিপ বনালোঁ আৰু ভিডিঅ' ৰোল ল'লোঁ মানে তো এইখিনিয়ে ওচৰত গ'লে তো মাৰি দিব মোক তো গাইজ এইখিনিয়ে আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ তো গাইজ
ৰাখোঁ আৰু তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা নতুনকৈ খুলিছোঁ তো নতুন এটা ভিডিঅ' লৈ তোমালোকক লগ পাম বাই